নমস্কাৰ সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আজি আমি গৈ আছোঁ কুৰ্গ বেংগলোৰৰ পৰা 240 কিলোমিটাৰ, নিয়েৰলি 5 to 6 hours জাৰ্ণি। তো মজাকৈ বহি লওক, ছিট বেল্ট লগাই লওক আৰু আপোনালোকে এনজয় কৰক মোৰ লগত কমপ্লিট জাৰ্ণি। এইখিনিতে মই আপোনালোকক কুৰ্গৰ বিষয়ে দুই এটা কথা কৈ লওঁ। কুৰ্গ কৰ্ণাটকাৰ এখন ডিষ্ট্ৰিক্ট, যাৰ আন এটা নাম কোডাগু। ই এখন বেলেগ ষ্টেট আছিল 1956ৰ আগত। কুৰ্গ ওৱান অফ দি টপ হিল ষ্টেচন ইন ইণ্ডিয়া। ইয়াৰ কফি আৰু মছলা লগতে হোমমেড ৱাইনৰ কাৰণে ই ফেমাছ। মাদিকেৰী হৈছে কুৰ্গৰ কেপিটেল। ব্ৰিটিছসকলক ইয়াৰ লেণ্ডস্কেপ একদম স্কটলেণ্ডৰ নিচিনা লাগিছিল, সেইটো কাৰণে তেখেতসকলে কুৰ্গক নামাকৰণ কৰিছিল স্কটলেণ্ড অফ ইণ্ডিয়া। I've been pushing away everybody I love. I don't know what to do, need a sign from above. I just want to be somebody who knows how to behave, but I'm not even close. Won't you save, 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 save me? Won't you save, 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 save me? I am out here alone, 'cause there's nobody left. I need someone to talk to, get this pain on my chest. All the bad things I've done and the people I've hurt, wanna take that part of me and leave it in the dirt. Won't you save, 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 save me? ফাইনেলি এখন ৰেষ্টুৰেণ্ট অ'পেন পালোঁ। ৰেষ্টুৰেণ্ট মিনছ হোটেল এণ্ড অফ, আৰু বাইক ইয়াতে পাৰ্কিং কৰিলোঁ। আৰু ইয়াতে চাওক মোৰ পিছফালে, ইখনে হ'ল হোটেলখন। যাওঁ কি পাওঁ চাওঁ ব্ৰেকফাষ্টৰ কাৰণে। লাইট ইডলি, বৰা, দোচা কি পাওঁ চাওঁ, সেইবিলাকেই পাম, বেলেগটো একো নাপাওঁ এতিয়া ইয়াত। আৰু ইয়াত পুৰি খাই লাভ নাই, পুৰি চব্জিটো একদম ঘাটিয়া থাকে। তো আপোনালোকে এবাৰ এটা চিনেমেটিক শ্বট চাই লওক ৰেষ্টুৰেণ্টখনৰ, দেন ব্ৰেকফাষ্ট অৰ্ডাৰ কৰোঁ, ফ্ৰেছ এণ্ড আপ হওঁ, খাই লওঁ, দেন এগেইন জাৰ্ণি ষ্টাৰ্ট কৰোঁ। Cause I know I was wrong. Oh, I'm running out of time, I have to stay strong. অৰ্ডাৰ কৰিলোঁ জাষ্ট নাও। পুৰি আৰু দোচা, বিচিবিলে বাট, ৰাইচ বাট এইবিলাক আছিলে। তো মই বিচিবিলে বাট, ৰাইচ বাট এইবিলাক নাখাওঁ। বিচিবিলে বাট বেলেগ একো নহয়, খিচিৰি হয়, গৰম খিচিৰি। বিচি মিনছ গৰম, বিলে মিনছ নাজানো, বাট মিনছ এনেকৈ এটা বাতিত দি দিয়ে। তো এইটো খিচিৰি হয়, ওৱান কাইণ্ড অফ খিচিৰি। আৰু এনেকুৱা ৰাইচ বাট আছিলে। তো এইবিলাক খাব মন নাই, পুৰি খাবও মন নাছিল, কিন্তু উপায় নাই, এতিয়া পুৰি আছিল। পুৰি চাহ অৰ্ডাৰ কৰিছোঁ, খাওঁ আৰু সোনকালে যাওঁ। Save, save, save me. তো ব্ৰেকফাষ্ট কৰিলোঁ, আপোনালোকে দেখিলে ব্ৰেকফাষ্ট টেষ্টি আছিলে, বঢ়িয়া আছিল। মই এক্সপেক্ট কৰা নাছিলোঁ ইমানখিনি ভাল হ'ব বুলি। ভাল লাগিল খাই। চাহকাপো বহুত ধুনীয়া আছিল, পুৰিও বহুত ভালে বনাইছিল, কিন্তু চব্জিটো ঠাণ্ডা আছিল, চব্জিটো মই নাখালোঁ। মই চাম্বাৰ, দোচাৰ লগত যোনটো চাম্বাৰ দিয়ে, চাম্বাৰ অৰ্ডাৰ কৰি পেলাই খালোঁ। নাও চব লৈ ওলালোঁ, এইটো বাইক ষ্টাৰ্ট কৰোঁ এগেইন জাৰ্ণি। আপোনালোকক
ৰাস্তাত লগ পাই আছোঁ মই আকৌ ইয়াৰ পৰা লেফ্ট সাইড আমাৰ ডেষ্টিনেশ্যন ষ্ট্ৰেট হাছান মেংলোৰ Sakleshpura and Chikmagalur state and left towards Coorg. কথনি দূৰৰ পৰা দেখা পাহাৰখন এতিয়া একদম ওচৰত আহি পাই গৈছোঁ মোৰ বাওঁহাতে পাহাৰ আৰু ৰিমেইনিং 35 কিলোমিটাৰ আছে ডেষ্টিনেশ্যন বলক গৈ থাকোঁ ভিডিঅ'টো স্কিপ কৰি নিদিব শেষলৈকে চাই থাকক মেবি মাজে মাজে বৰিং হ'ব পাৰে ভিডিঅ'টো আপোনালোকৰ বাবে কাৰণ একেখিনি ৰাস্তাকে কিমান চাই থাকিব সেইটো কাৰণে মই য'ত আপোনালোকক দেখাবলগীয়া বা ক'বলগীয়া কিবা থাকে তাতেই মই কেমেৰা অন কৰিছোঁ যোনটো চাই আপোনালোকে নিশ্চয় ভাল পাব তেনেকুৱা এটা জেগাতে মই কেমেৰা অন কৰোঁ গতিকে আশা কৰোঁ আপোনালোকে যেন স্কিপ নকৰি একদম শেষলৈকে চাই ভিডিঅ'টো আজিৰ ফাৰ্ষ্ট পাৰ্টত মই আপোনালোকক মেবি অকল জাৰ্ণিটোৱে দেখাব পাৰিম ছেকেণ্ড পাৰ্টত আপোনালোকক মই বিভিন্ন জেগাবিলাক দেখাম লাহে লাহে তো চাই থাকক কাৰণ এটা ভিডিঅ'তে মই যদি আপোনালোকক কমপ্লিট দেখাব যাওঁ তেতিয়া বহুত দীঘল হৈ যায় আৰু আপোনালোকে মেক্সিমামে লাইক 3 মিনিট 4 মিনিট ভিডিঅ'য়ে চাই ভাল পায় আৰু কাৰণ মোৰ লাষ্ট ভিডিঅ'বিলাকো 10 মিনিট 14 মিনিট আছিল তো সেইবিলাক ভিডিঅ'টো মেক্সিমাম ৱাচিং ডিউৰেশ্যন আছিলে অনলি 3 to 4 মিনিট এভাৰেজ ৱাচিং টাইম তো ময়ো বেছি দীঘল কৰিব নিবিচাৰোঁ ভিডিঅ'টো সেইটো কাৰণে আজি প্ৰথম পাৰ্টটোত আপোনালোকে অনলি মোৰ জাৰ্ণিটো এনজয় কৰিব আৰু ছেকেণ্ড পাৰ্টৰ পৰা মই আপোনালোকক কুৰ্গৰ বিষয়ে যিমান পাৰোঁ যেনেকৈ পাৰোঁ ডিটেইলছটো আৰু টুৰিষ্ট ডেষ্টিনেশ্যনটো আৰু ক'ৰ পৰা আহিব লাগিব কিমান টকা লাগিব ভাড়া এভৰিথিং ডিটেইলছ মই নেক্সট ভিডিঅ' ছেকেণ্ড এপিছ'ডৰ পৰা আপোনালোকক দিবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক আৰু বেছি দূৰ নাই পালোৱেই 30 কিলোমিটাৰ আৰু ইফ পচিবল মই কুশলনগৰত এটা মনেষ্ট্ৰী আছে সাউথ ইণ্ডিয়াৰ চবতকৈ ডাঙৰ মনেষ্ট্ৰী হয় মই বুদ্ধিষ্টসকলৰ মনেষ্ট্ৰী তো মই এই মনেষ্ট্ৰীটো যদি পাৰোঁ ফাৰ্ষ্ট এপিছ'ডত আপোনালোকক দেখাব চেষ্টা কৰিম অৰ কিবা কাৰণত যদি এতিয়া নিমিলে মোৰ তেন্তে মই ৰিটাৰ্ণ অহা দিনাখন আপোনালোকক মনেষ্ট্ৰীটো ভিজিট কৰাম তো ঠিক আছে আগলৈকে চাই থাকক ময়ো বাইকখনকৈ অলপ স্পীডত চলাওঁ লাহে লাহে চলাবলগীয়া হয় আপোনালোকৰ লগত কথা পাতিবলগীয়া হ'লে কাৰণ আপোনালোকক কিবা ক'বলগীয়া থাকিলে মই লাহে লাহে চলাওঁ কাৰণ যদি স্পীড চলাওঁ অলৰেডি ইয়াত বাহিৰৰ পৰা বতাহটো বহুত দূৰত আহি আছে টুৱাৰ্ড মাই ফেচ তো অলৰেডি নইজ ডিষ্টাৰ্বেঞ্চ কেমেৰা ৰেকৰ্ড হৈয়ে আছে আৰু যদি মই স্পীডত চলাওঁ তেন্তে হ'লে আৰু বেছি নইজ আহে সেইটো কাৰণে মই পৰাপক্ষত লাহেকৈ এটা মিনিমাম 40-50 স্পীডত চলাই আপোনালোকক কথাখিনি ক'বলৈ চেষ্টা কৰিছোঁ ভইচ কোৱালিটি অডিঅ' কোৱালিটি অলপ ইগন'ৰ কৰি চাই থাকক লাহে লাহে ইম্প্ৰুভ কৰি যাম আপোনালোকৰ কাৰণে বলক আগত পুনৰ লগ পাম তো ইয়াতে আপোনালোকক মই এইটো আজিয়ে দেখাই যাওঁ বুলি ভাবিলোঁ ফাৰ্ষ্ট এপিছ'ডত গল্ডেন টেম্পল বলক বেছি দূৰ নাই 1 কিলোমিটাৰ দেন বাইক পাৰ্কিং কৰিম লেফ্টত দেন ৰাইট চাইডে আছে আমাৰ টেম্পল গল্ডেন টেম্পল বুদ্ধিষ্ট টেম্পল হয় একচুৱেলি তো বলক আমি
ব'লক গল্ডেন টেম্পল চাই লওঁ। ইয়াতে বহুত কেইখন ৰিজৰ্ট আছে এইটো ছাইডত, আৰু লেফ্ট ছাইডে চাওক এইখন কিমান ধুনীয়া লাগি আছে, নাৰিকলৰ বাগান। আৰু এইটো ৰাস্তাটো যোনটো ৰাস্তাত বৰ্তমান আমি গল্ডেন টেম্পল কাৰণে গৈ আছোঁ, মেইন হাইৱেৰ পৰা লেফ্ট ছাইডে সোমাই আহিব লাগে টুৱাৰ্ডছ। আপুনি যদি মাদিকেৰী ফালে গৈ থাকে দেন লেফ্ট ছাইডে সোমাই আহিব লাগিব ৰাস্তাটো। তাৰ মেইন হাইৱেৰ পৰা 2.8 কিলোমিটাৰ হ'ব আপোনাৰ গল্ডেন টেম্পললৈকে। আৰু ইয়াত আপোনালোকে নাইট স্পেণ্ড কৰোঁ বুলি ক'লে বহুত কেইখন ৰিজৰ্ট আছে, হোটেল আছে। কেতিয়াবা আহিলে এইটো জেগাটো নাইট স্পেণ্ড কৰিব পাৰে। আৰু মেইনলি এইটো জেগাত টিবেটিয়ান বুদ্ধিষ্ট বহুত আছে, সেইটো কাৰণে আপোনালোকে টিবেটিয়ানৰ স্পেয়াৰ ফ্লেগবিলাক ইয়াত দেখা পাইছে, যেনেকৈ ছিকিম, অৰুণাচল এইবিলাক জেগাত গ'লে আপোনালোকে টিবেটিয়ান স্পেয়াৰ ফ্লেগবিলাক দেখা পায়, ইয়াতো দেখা পাইছে। আৰু এই চাওক মংক মোৰ ৰাইট ছাইডে, আৰু এইটো হৈছে বিখ্যাত ৰাইট ছাইডে গল্ডেন টেম্পল কেম্পাছ। আহি পাই গ'লোঁ। ব'লক লাহেকৈ আগত গৈ বাইকখন ৰাখোঁ, দেন গল্ডেন টেম্পল ভিজিট কৰোঁ। এণ্ট্ৰেঞ্চ হয় গল্ডেন টেম্পলৰ। আৰু আগতে পাৰ্কিংটো লেফ্ট ছাইডে আছিল ইয়াতে, মই আগতেও আহিছোঁ। বৰ্তমান পাৰ্কিং ক'ত আছে, বাইক পাৰ্কিং নাজানো, মই বাইক পাৰ্কিং কৰি লওঁ, দেন আপোনালোকক গল্ডেন টেম্পল মই দেখাই আছোঁ। टेम्पल क्लोज है क्या? अच्छा हाँ 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 अच्छा 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 नहीं पहले मैं आ चुका हूँ, फोटोज भी है मेरे पास। सोचा था आज भी विजिट करके जाता हूँ, कुर्ग जा रहा हूँ था। अभी आपको निसर्ग का मौसम भी ओपन है, लेकिन दोबारा आके टाइमिंग से दोबारा इवनिंग में वो कौन सा वाला? दोबारा एलिफेंट के अंदर जो हाँ 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 वो आके आपको 3:30 में उधर रहना सर, 4 o'clock to 5 o'clock एक ही ओवर है, इसलिए 3:30 में उधर रहने से आपको टिकट मिलेगा। तो কথাটো হ'ল এনেকুৱা, গল্ডেন টেম্পল আহি পাই গ'লোঁ, মনেষ্ট্ৰি গল্ডেন মনেষ্ট্ৰি। ইয়াত আহি এজন লোকেল মানুহ লগ পালোঁ, তেখেতে গোটেই ডিটেইলছখিনি ক'লে, সেইটো কাৰণে সময় লাগিল। আপোনালোকে ভিডিঅ'ত নিশ্চয় তেখেতক দেখা হ'ব। লাষ্ট ইয়েৰ যেতিয়া কৰোণা ষ্টাৰ্ট হৈছিল মাৰ্চ মাহৰ পৰা, মিছ 2020 মাৰ্চৰ পৰা, এইটো গল্ডেন টেম্পল আজি টিল ডেট বন্ধ হৈ আছে। ভিতৰত 400 মংক এতিয়ালৈকে বন্ধ হৈ আছে। তেখেতসকলক খোৱা বোৱা ব্যৱস্থা দেখিছেনে, এই আহিছে চব্জি এণ্ড অল, বাহিৰৰ পৰা তেখেতসকলক যোগান ধৰি আছে। না টুৰিজিম অপেন হৈছে, না তেখেতসকলৰ কাম কাজ অপেন হৈছে, জাষ্ট এইটো কেম্পাছ টোটেলি লক আছে আৰু ভিতৰত বন্ধ হৈ আছে। আৰু টুৰিষ্টৰ কাৰণেও এলাউড নাই বৰ্তমান এইটো ভিজিট কৰি চাবৰ কাৰণে। একদম চৰি, মই আপোনালোকক দেখাম বুলিতো আহি গ'লোঁ, আহি পাই ইয়াতে গম পালোঁ বন্ধ হৈ আছে বুলি। মোৰো বেয়া লাগিল আহি পাই চাব নোপোৱাৰ কাৰণে। এতিয়া তাত লগ পোৱা মানে লোকেল ল'ৰাজনে দুটামান জেগা ছাজেষ্ট কৰিছে। এটা হৈছে এলিফেণ্ট কেম্প, ইয়াৰ পৰা লাইক 4-5 কিলোমিটাৰ, কিন্তু এলিফেণ্ট কেম্পটো বোলে বৰ্তমান টাইমিং লৈ অপেন হৈ আছে, লাইক 3:30 to 4:30 1 ঘণ্টাৰ কাৰণে খোলে। তো নাও 12টা বাজিল দুপৰীয়া, তাত নোসোমাওঁ কাৰণ 12 বাজিল। এতিয়া আৰু মই মোটামুটি 2-3 ঘণ্টা ইয়াত ৰখিলে সিফালে মোৰ মাদিকেৰী কোৰ্গ পোৱালৈকে দেৰি হৈ যাব। নেক্সট দিনা মানে আপোনাৰ মই যোনদিনাখন মাদিকেৰীৰ পৰা হোটেল চেক আউট কৰি টুৱাৰ্ডছ বেংগলোৰ যাম, সেইদিনাখন মই এইকেইটা স্পটত সোমাই আপোনালোকক ভিজিট কৰাই যাম। আশা কৰোঁ ভিডিঅ'টো এতিয়ালৈকে আপোনালোকে চাই আছে, আৰু অলপ আছে জাৰ্ণি, এইখিনিও চাওক। ধুনীয়া ধুনীয়া হিল ৰোড, হিল কাৰ্ভ ষ্টাৰ্ট হ'ব এতিয়া অলপ আগত। চাৰিওফালে তাত কফি প্লেণ্টেশ্যন দেখা পাব আপোনালোকে, চাই থাকক। লাষ্টৰ কেইটামান মিনিট আৰু
জাৰ্ণি 6 ঘণ্টাৰ জাৰ্ণি শেষ হ'ব হৈছে তো বলক বেছি এতিয়া কথা নকওঁ আপোনালোকে অলপ মিউজিক এণ্টাৰটেইন কৰক নিজকে আৰু মই আগত গৈ আপোনালোকক কফি প্লেণ্টেশ্যন এণ্ড কুৰ্গৰ বিউটিফুল ৰোডছ দেখাই আছোঁ তো চাই থাকক ভিডিঅ'টো Life is a winding road, no telling where it goes. Driving through days and nights, won't stop for traffic lights. And I really wanna know if I'll ever figure out where the road goes. Even if I'm falling down. তো গাইজ ফাইনেলি আহি পাই গ'লোঁ চেক ইন কৰিলোঁ চেক ইন মিনছ চেল্ফ চেক ইন হয় এইটো পিছফালে আছে ঘৰটো দেখিছেনে আৰু কোনো নাই অকল মোৰ হয় এতিয়া এইটো ঘৰ 3 দিনৰ কাৰণে আৰু ভিউটো চাই লওক ইফালে বেক চাইডে পাহাৰ এইটো ঘৰ আৰু তাতে মই বাইকটো পাৰ্কিং কৰিছোঁ চেল্ফ চেক ইন হয় কোনো নাই নিজে চেক ইন কৰিব লাগে একচুৱেলি এইটো BNB হয় Airbnb তো হোষ্ট আছে হোষ্টৰ লগত কথা পাতিলোঁ ইয়াতে চাবি থৈ গৈছিল তেখেতে নিজে কি ল'লোঁ লৈ মই নিজে লাগেজ এণ্ড অল ৰাখিলোঁ অনলাইন চেক ইন কৰিলোঁ এতিয়া বলক ভিতৰত মই আপোনালোকক ৰুম টুৰ দি আছোঁ তো এইটোৱে ইমান ডাঙৰ ৰুম হয় ইয়াত আমি ল'ৰা মানুহ নাই কমেও 8জনমান শুব পাৰিম ইমান ডাঙৰ 2টা বেড আছে আৰু এখন টেবুল বহি ইয়াতে ডাইনিং আপুনি ৱৰ্ক ফ্ৰম হোম ইয়াত কাম কৰিব বিচাৰিলে এইটো কৰিব পাৰে ইফালে এখন উইণ্ডো টিভি ইয়াতে টাৱেল ৰাখি দিছে ধুনীয়াকৈ দেন এইটো আপোনাৰ হালকা সৰু ইউটেনচিলছ দি দিছে কিটচেনৰ যদি অনলাইন অৰ্ডাৰ কৰি কিবা খায় তেন্তে আপোনাৰ কাপ আছে প্লেট আছে আৰু তাতে গ্লাছ বাউল সব আছে আৰু এইটো এগেইন মিৰৰ হাই গাইজ তো ৱাছ বেচিন আৰু একুৱাগাৰ্ড আৰু তলত ইয়াতে কিবা আছে নেকি ইয়াত একো নাই আৰু এইফালে হৈছে এইটো বাথৰুম চ' এগেইন হেল্ল' আপোনালোকক কেনেকুৱা লাগিছে জনাব আৰু মই ইয়াৰ বিষয়ে যদি কাৰোবাক ডিটেইলছ লাগে ক'ত কেনেকৈ বুক কৰিব লাগে মোক কমেণ্ট কৰিব মই জনাই দিম আপোনালোক কুৰ্গ আহিলে চাব পাৰিব আৰু এইটো পিছফালে বাৰাণ্ডা ভিউ ওপৰৰ পৰা যোনটো ভিউ দেখা পাইছিলে সেইটো সেম ইয়াৰ পৰা চাব পাৰি বাৰাণ্ডা ভিউ তো ঠিক আছে তো আপোনালোকে ৰুম টুৰ দেখা পালে এতিয়া মই ৰেষ্ট লওঁ অলপ ফ্ৰেছন আপ হওঁ লাঞ্চ কৰোঁ দেন আজিলৈ ইমানতে সামৰিছোঁ কাইলৈ নতুন এপিছড আৰম্ভ কৰিম সেকেণ্ড এপিছড আপোনালোকক মই কুৰ্গ মাদিকেৰি আৰু মণ্ডলপেটাই হিলছ দেখাম মণ্ডলপেটাই ওৱান অফ দ্য ফেমাছ এণ্ড বিউটিফুল হিল স্পট ইন কৰ্ণাটকা তো চাই থাকক আগলৈ আৰু আশা কৰিছোঁ যদি ইমানলৈকে ভিডিঅ'টো চালে যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আপোনালোকৰ লাইক কমেণ্টে মটিভেট কৰে নতুনকৈ আৰু নতুন জেগাত গৈ আপোনালোকৰ কাৰণে ভিডিঅ' বনাবৰ কাৰণে তো ঠিক আছে আজিলৈ ইমানতে ৰাখিছোঁ বাই বাই থেংক ইউ ফৰ ৱাচিং টাটা